আর বিটিআর 35 লক্ষ মানুষগুলো আমি কাম করিম ইয়াত কোনো জাতি জনগোষ্ঠীর ভেদাভেদ না রাখি ধর্মর ভেদাভেদ না রাখি আমি একেলগে আগবাড়ি যাম এইটো আমার উদ্দেশ্য হয় গতিকে রাজনীতিত আজি কোন কি কৰিছে এটা আমি ক'বলৈ নাযাওঁ ইউপিপিএলৰ এজন নেতৃত্ব হিচাপে ইউপিপিএলৰ এজন সাধাৰণ কৰ্মী হিচাপে মই এইটো ক'ব বিচাৰিছোঁ অহা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যি এটা মডেল বনাইছে ইউপিপিএল মডেল যি ইউপিপিএল মডেলৰ যি পলিটিক্স ইউপিপিএল মডেলৰ যি চৰকাৰ ইউপিপিএল মডেলৰ যি এটা সমন্বয় এইটো নিশ্চয় এইটো এজেণ্ডাত আমি সফল হ'ম ইয়াত আৰু কোন ৰাজনীতি পাৰ্টি ইয়াত আহে নাহে তাত আমাৰ ক'ব লগা নাই আমি ডেম'ক্ৰেচিটো ইষ্টাব্লিছ কৰিছোঁ গণতন্ত্ৰটো ইয়াত ইষ্টাব্লিছ কৰিছোঁ যোৱা হাগ্ৰামাৰ সময়ত কোনো পলিটিকেল পাৰ্টি ইয়াত আহিবলৈ বিচৰা নাছিল কিন্তু আজি শান্তি আহিছে সকলোৰ মাজত এটা উৎসাহ উদ্দীপনা আছে আৰু সকলোৱে বুজি পাইছে ইয়াত আগুৱাই যাব লাগিব গতিকে ডেম'ক্ৰেচিৰ যি ছিষ্টেম সংহতীয় পদ্ধতিৰ যি চৰকাৰ নহয় সকলো বহুদলীয় যি পদ্ধতিৰ চৰকাৰ ভাৰতবৰ্ষৰ যি সংবিধানত আছে গতিকে ইয়াত সকলো ৰাজনৈতিক দলে আহি অংশগ্ৰহণ কৰক সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হওক সকলোৱে নিৰ্বাচনত খেলক আৰু চৰকাৰটো যোনে জিকিব ছিষ্টেমত ইয়ে বনাব তাৰ আমাক ক'ব লগা নাই যদি আমি চৰকাৰত নাহোঁ তেনেহ'লেও বিৰোধীত থাকি আমি ৰাইজৰ ভাল মানে সেৱা কৰি যাম এইটো আমাৰ কথা নাই মুখ্যমন্ত্ৰী অহাটোত আমি বিচাৰিছোঁ দেশৰ আগশাৰীৰ নেতাসকল বিটিআৰত আহক কোকৰাঝাৰত আহক ভাৰতৰ প্ৰধানমন্ত্ৰী হওক ভাৰতৰ গৃহমন্ত্ৰী হওক নহয় অসমৰ মুখ্যমন্ত্ৰী হওক অসমৰ আন আন মন্ত্ৰীসকলে ইয়াত আহক তেখেতসকলে ইয়াত আহি কি কাম হৈছে কি মানে এইটো অলপ চালি জাৰি চাওক আগৰ চৰকাৰৰ সময়ত কোনো মন্ত্ৰী আহিবলৈ বিচৰা নাছিল তেখেতসকলক এই সুবিধাও দিয়া নাছিল কিন্তু আমি বিচাৰিছোঁ আমি অসমৰ পৰা বাহিৰৰ নহয় আমি অসমৰ ভিতৰৰে গতিকে অসমৰ মন্ত্ৰীৰো দায়িত্ব ইয়াত আছে খালি বিটিআৰৰ 35 লক্ষ মানুহক মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতসকলৰ আশা আকাংক্ষাটো দূৰ কৰাৰ কাৰণে ইয়াত উন্নয়নটো মানে গতিত আগবঢ়াই লৈ যোৱাৰ কাৰণে খালি বিটিআৰ চৰকাৰৰ মাত্ৰ দায়িত্ব নহয় অসম চৰকাৰৰ দায়িত্বত আছে কিন্তু এই দায়িত্বটো বুজি বৰ্তমান অসমৰ এজন জনপ্ৰিয় নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিটিআৰত আহি আছে সঘনাই তেখেতে আহে যোৱাকালি তেখেত আহিছিল আপোনালোকে গম পায় যোৱাকালি আমি CM ফুটবল টুৰ্ণামেণ্ট যি আমি বিটিআৰ চৰকাৰে আৰম্ভ কৰিছিল ইয়াত মানে ফাইনেল গেম চূড়ান্ত খেল আছিল এই চূড়ান্ত খেলত তেখেত তাত উপস্থিত হৈছে তাত যি ধৰণৰ ক্ৰাউড বিটিআৰত জনগোষ্ঠী সকলো জনগোষ্ঠীয়ে যি ধৰণে মুখ্যমন্ত্ৰী মহোদয়ক আকোৱালি লৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোৱা 4.5 বছৰত কাম কৰা যি এটা মানে ছিষ্টেম এই ছিষ্টেমক সকলোৱে ছাপোৰ্ট কৰি আজি যি ধৰণৰ ইউপিপিএলৰ নেতৃত্বত প্ৰমোদ বড়োৰ নেতৃত্বত আজি ৰাইজ আছে এইটো মুখ্যমন্ত্ৰী মহোদয়ে বুজি পাইছে আৰু তেখেতে নিশ্চয় আজিৰ সময়ত ইয়াত ৰাজনীতি মাথন কৰিব অহা নাই ইউপিপিএলৰ নেতৃত্বতে বিটিআৰ চৰকাৰৰ যাতে ভৱিষ্যতে কৰা যাওক আৰু ইউপিপিএলক সমৰ্থন কৰি দিবলৈ তেখেতে আজি উপস্থিত আহিছে আমি ভাবোঁ যিমান মুখ্যমন্ত্ৰী ইয়াত আহে ইমানে আমাৰ ভাল ইমানে আমাৰ ৰাইজে ভাল পাব আৰু মুখ্যমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীৰ লগত থাকি আমি বিটিআৰটো আগুৱাই লৈ যাম আৰু বিটিআৰ 35 লক্ষ মানুহক লৈ আমি কাম কৰিম ইয়াত কোনো জাতি জনগোষ্ঠীৰ ভেদাভেদ না ৰাখি ধৰ্মৰ ভেদাভেদ না ৰাখি আমি একেলগে আগবাঢ়ি যাম এইটো আমাৰ উদ্দেশ্য হয় গতিকে ৰাজনীতিত আজি কোন কি কৰিছে এটা আমি ক'বলৈ নাযাওঁ ইউপিপিএলৰ এজন নেতৃত্ব হিচাপে ইউপিপিএলৰ এজন সাধাৰণ কৰ্মী হিচাপে মই এইটো ক'ব বিচাৰিছোঁ অহা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যি এটা মডেল বনাইছে ইউপিপিএল মডেল যি ইউপিপিএল মডেলৰ যি পলিটিক্স ইউপিপিএল মডেলৰ যি চৰকাৰ ইউপিপিএল মডেলৰ যি এটা সমন্বয় এইটো নিশ্চয় এইটো এজেণ্ডাত আমি সফল হ'ম ইয়াত আৰু কোন ৰাজনীতি পাৰ্টি ইয়াত আহে নাহে তাত আমাৰ ক'ব লগা নাই আমি ডেম'ক্ৰেচিটো ইষ্টাব্লিছ কৰিছোঁ গণতন্ত্ৰটো ইয়াত ইষ্টাব্লিছ কৰিছোঁ যোৱা হাগ্ৰামাৰ সময়ত কোনো পলিটিকেল পাৰ্টি ইয়াত আহিবলৈ বিচৰা নাছিল কিন্তু আজি শান্তি আহিছে সকলোৰ মাজত এটা উৎসাহ উদ্দীপনা আছে আৰু সকলোৱে বুজি পাইছে ইয়াত আগুৱাই যাব লাগিব গতিকে ডেম'ক্ৰেচিৰ যি ছিষ্টেম সংহতীয় পদ্ধতিৰ যি চৰকাৰ নহয় সকলো বহুদলীয় যি পদ্ধতিৰ চৰকাৰ ভাৰতবৰ্ষৰ যি সংবিধানত আছে গতিকে ইয়াত সকলো ৰাজনৈতিক দলে আহি অংশগ্ৰহণ কৰক সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হওক সকলোৱে নিৰ্বাচনত খেলক আৰু চৰকাৰটো যোনে জিকিব ছিষ্টেমত ইয়ে বনাব তাৰ আমাক ক'ব লগা নাই যদি আমি চৰকাৰত নাহোঁ তেনেহ'লেও বিৰোধীত থাকি আমি ৰাইজৰ ভাল মানে সেৱা কৰি যাম এইটো আমাৰ কথা আমি চৰকাৰৰ বাবে নিজৰ দায়িত্বটো পালন কৰি তেখেতসকলক ভৱিষ্যত দিনত সহায় কৰি যাম আৰু কোচৰাজী জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে আমি মানে চেষ্টা কৰিম আজিৰ এই সময়ত জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে জনগোষ্ঠীৰ সংস্কৃতিটো মানে মানে ভালকৈ সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ ফালৰ পৰা বিটিআৰ যেতিয়া এগ্ৰিমেণ্ট কৰা হৈছিল এই এগ্ৰিমেণ্টত আমি চিলাৰায় ভৱন বা সমল কেন্দ্ৰ নামেৰে আমি চিৰাং জিলাত 10 কোটি টকা এটা ব্যয় কৰি তাত এটা এই সমল কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ গৈছোঁ ৰিচাৰ্চ চেণ্টাৰ বা আমি বনাবলৈ গৈ আছোঁ আৰু এইবুলি আমাৰ চৰকাৰে এই বছৰত মানে 5টা জিলাত আমি চিলাৰায় ভৱন নিৰ্মাণ কৰিবলৈ গৈছোঁ 50 লাখ টকা মানে আমি অনুদান দি আমি প্ৰত্যেক জিলাত 50 লাখ টাকা দি 5টা ডিষ্ট্ৰিক্টত 2.5 কোটি টাকা আমি ধাৰ্য কৰিছোঁ আমি অতি সোনকালে
এইটো আমি আধাৰশিলা কৰিবলৈ গৈ আছোঁ। বিটিআৰ চৰকাৰে বিটিআৰ থকা 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে এটা প্লেনিং কৰিছে, এটা ভিজন বনাইছে। গতিকে এই ভিজনটো যেতিয়া আমি লৈ আগবাঢ়ি যাম, নিশ্চয় যোৱা দিনত আমাৰ মাজত যি ধৰণে খামখিৰি হৈছিল, যোৱা দিনত আমাৰ মাজত যি ভুল বুজাবুজি হৈছিল, জাতি জনগোষ্ঠীৰ মাজত যি এটা মানে গেপ হৈ গৈছিল, আমাৰ মাজত যি এটা কমিউনিকেশ্যনটো প্ৰায় নাইকিয়া হৈ গৈছিল, এই সকলো দূৰ কৰাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছে। আপোনালোকে জানে সেইদিনা গুৱাহাটীত কলাক্ষেত্ৰত আমি এটা ৱাৰ্ড বুক লঞ্চ কৰিলোঁ, 18টা লেংগুৱেজৰ ৱাৰ্ড বুক। মানে বিটিআৰত থকা 26টা জনগোষ্ঠী আছে, কিন্তু 18টা ভাষিক মানুহ আছে। তো 18টা ভাষাৰ এটা ৱাৰ্ড বুক মেইনটেইন কৰিছোঁ। এইটো হৈছে এটা আমাৰ মাজত এটা কমিউনিকেশ্যনৰ এটা ব্ৰিজ। এই ব্ৰিজটো হিচাপে এই বুকে আমাক কাম কৰিব। গতিকে আজিৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠী আগুৱাই লৈ যোৱাৰ কাৰণে, লগতে বেলেগ বেলেগ জনগোষ্ঠী আগুৱাই লৈ যোৱাৰ কাৰণে বিটিআৰ চৰকাৰে বহুত পদক্ষেপ হাতত লৈছে। আৰু এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ, ভৱিষ্যতত আমাৰ সুন্দৰ এটা বিটিআৰ আমি নিৰ্মাণ কৰিব পাৰোঁ, শান্তিৰ বিটিআৰ আমি গঢ়ি তুলিব পাৰোঁ। আৰু বিটিআৰত থকা সকলো জনগোষ্ঠীৰ বাবে যি সমন্বয়ৰ বিটিআৰ গঢ়ি তোলাৰ যি এটা আমাৰ উদ্দেশ্য আছে, তাত আমি সফল হ'ব পাৰিম। বিৰোধী থাকি আমি ৰাইজৰ ভাল মানে সেৱা কৰি যাম, এইটো আমাৰ কথা। থেংক ইউ।